হেল্ল' ভিউৱাৰ্ছ, মই সংগীতাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ 34 সাইজ ব্লাউজৰ সম্পূৰ্ণ কাটিং, একেবাৰে পাৰফেক্ট ফিটিঙৰ সৈতে। যদিহে আপোনালোকে ভিডিঅ'টো ভাল লাগে শেষলৈকে চাব আৰু বহুতো নজনা কথা জানিব পাৰিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ কাৰণে মই এখন ছিংগল পেপাৰ ল'লোঁ। আপোনালোকে বুজি পোৱাত সহজ হোৱাকৈ মই এখন আৰ্ট পেপাৰ লৈ লৈছোঁ। তাত আপোনাৰ ব্লাউজৰ লেন্থটো ল'ব। ব্লাউজৰ লেন্থ যিয়ে নাথাকক তাৰ লগত 1 প্লাছ কৰিব। মোৰ আছিলে 14, তাৰ লগত 1 প্লাছ কৰি মই 15ত এটা দাগ দি ল'লোঁ। তাৰ পাছতে শোল্ডাৰটো লাগিব। শোল্ডাৰ সদায় গম পায় বেক নেকৰ ওপৰত ডিপেণ্ড কৰি শোল্ডাৰটো লোৱা হয়। এইটো বেক নেকটো মোৰ 9 আছিলে, সেইটো কাৰণে মই 5.5ত এটা এনেকৈ দাগ দি দিলোঁ। যদি কলাৰ লগা হয় বা পিঠিটো কমকৈ কটা হয় তেনেহ'লে কিন্তু শোল্ডাৰটো সলনি হয়। তাৰ পাছতে আমাক লাগিব আৰ্ম হোলটো। 5.5 লৈছিলোঁ মই শোল্ডাৰটো, সেইটো কাৰণে ইয়াত আধা ইঞ্চি বেছিকৈ লৈ 6ত এটা দাগ দি দিলোঁ। এইটো দাগ এনেদৰে ষ্ট্ৰেট কৰি দিলোঁ। এইখনতে যিটো দাগ শেষ হৈ গ'ল, আৰ্ম হোলৰ যিটো দাগ শেষ হ'ল সেইখনৰ পৰাই লাগিব আমাক চেষ্টৰ জোখটো। 34ক আমি 4 ভাগ কৰিলে যিটো পাওঁ তাকে ইয়াত এটা ভাগ দি দিব। 34ক 8.5 হয় যদি আমি 4টা ভাগ কৰোঁ, তাৰ লগত আৰু 1.5 ইঞ্চি এটা আপোনালোকে কাপোৰটো এক্সট্ৰা 1.5 ইঞ্চি বা 2 ইঞ্চিও ৰাখিব পাৰে। তাৰ পাছতে এই দুইটা দাগ এনেকৈ মিলাই দিব। লাইনবোৰ ষ্ট্ৰেট কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আমাৰ কাপোৰবিলাক কাটিং কৰোঁতে সুবিধা হয়, মানে তেতিয়া খেলিমেলি নহয়। তাৰপাছত আহিব কঁকাললৈ। কঁকালো একেই। কঁকালৰ যিটো ভাগ আমি ৰাউণ্ডতে যেতিয়া মেজাৰমেণ্ট লওঁতে যিটো আমাৰ ওলাই গোটেইটো, যদি মোৰ আছিলে 30ক যেনেকৈ 4 ভাগ কৰিলোঁ, 30ক 4 ভাগ কৰিলে আমাৰ হ'ব 7.5। তাৰ লগতে আপুনি আকৌ এক্সট্ৰা ল'ব 1 ইঞ্চি, যিটো আমাৰ টেকিং থাকে পিছফাললৈ। তাৰ পাছতে আকৌ লাগিব 1.5 ইঞ্চি এটা এক্সট্ৰা। আপুনি এক্সট্ৰা কাপোৰ যিমান লৈছিলে সিমানকণ আপোনাৰ 1.5 ইঞ্চি মাৰ্জিনটো ৰাখিব। 2 ইঞ্চি ৰাখিলে 2 ইঞ্চি ৰাখিব, 1.5 ইঞ্চি ৰাখিলে 1.5 ইঞ্চি ৰাখিব। এইটো দাগ এনেদৰে মিলাই দিয়া হ'ল। ফিটিঙৰ দাগটো ফিটিঙৰ লগত মিলাই দিয়া হ'ল আৰু এক্সট্ৰা দাগটো এক্সট্ৰাৰ লগত এনেদৰে মিলাই দিয়া হ'ল। তাৰ পাছতে এইটো যে চুকটো দেখিছে, এই চুকৰ পৰাই আপুনি ফিটাডাল এনেকৈ পাৰি ল'ব আৰু 1 ইঞ্চি ওপৰত এটা দাগ দি দিব। এইটো কিন্তু ফ্ৰণ্টৰ কাৰণে, সেইকাৰণে 1 ইঞ্চি ওপৰত দিব। তাৰ পাছতে আৰু অকণমান বেছি, আধা ইঞ্চিত থাকি অকণমান কমাই দিব। এইটো হ'ব আমাৰ বেক চাইডৰ কাৰণে। মই যিহেতু এখন পেপাৰতে বেক আৰু ফ্ৰণ্ট দুইটা কাটিছোঁ, সেইটো কাৰণে তাৰপিছতে ফিটাডাল ল'ব। ফিটাডালৰ এইটো ফিটাডাল মুকুতাই ল'ব, নহ'লে ফিটাডালৰ হাফ যিটো হয়, মনত ৰাখিব মই 6 দিছিলোঁ কাৰণে 3 হাফটো ইজিলি ওলাই গ'ল। তাৰপাছতে এইকণৰ পৰা এটা লাহে লাহেকৈ দাগ দিব, হাতেৰে লাহে লাহেকৈ দাগ দিব আৰু এই দাগটো যিটো ফিটিঙৰ আমাৰ দাগ তাৰ তলেদি নিব। তাৰ তলেদি নি অকণমান হেলনীয়াকৈ লাইনটো এনেদৰে মিলাই দিব। ফ্ৰণ্টৰ দাগটো এনেদৰে দিব, যিটো নেকি ফ্ৰণ্টৰ পাৰ্টটোৰ কাৰণে শ্বেপ দিছিলোঁ। তাৰ পাছতে ছেকেণ্ডৰ পাৰ্টটো ঠিক একেদৰেই কৰিব। এনেদৰে অকণমানকৈ ডট দিব। ডট দি তলেদি এনেকৈ মিলাই দিব। ফিটিঙৰ লাইনটো ক্ৰছ কৰিবলৈ নিদিব, ফিটিঙৰ তলেদি নিব। তাৰ পাছতে ল'ব আমাৰ যিটো ডিঙিৰ বহলটোৰ কাৰণে ল'ব 2 ইঞ্চি। মই এটা 2 ইঞ্চিত দাগ দি দিলোঁ। 2 ইঞ্চিতে দিব, তেতিয়া চাবচোন আমাৰ গলাটো কেতিয়াও মানে খহি নপৰে। তাৰ পাছতে 6ত এটা দাগ দি দিলোঁ। এইটো আমাৰ ফ্ৰণ্টৰ নেকটোৰ কাৰণে। ফ্ৰণ্টৰ নেকটো তেতিয়া ৰেডি 5.5ত পোৱা যাব। তাৰ পাছতে এইফালে দিব 2.5ত, কাৰণ যিহেতু ওপৰৰ ফালে আমি 2 দিছোঁ আৰু তলৰ ফালে আমি 2.5 দিব পাৰোঁ। নহ'লে যদি বেছি বহল কৰে তেনেহ'লে কোনো অকণমান অসুবিধা নাই, 3লৈকে দিব পাৰে। কিন্তু ওপৰৰ ফালে আপুনি 2.5 বা 3 নকৰিব, কাৰণ খহি যোৱা বহুত বেছি চান্স থাকে। পাৰিলে 2তেই দিব। এইটো এনেকৈ ৰাউণ্ড এটা দি দিলোঁ আগফালে দেখিবলৈ ধুনীয়াকৈ। তাৰ পাছতে এইফালৰ পৰা অকণমান হেলনীয়া কৰিব, 2টা পইণ্টমান হেলনীয়া কৰিব। হেলনীয়া কৰি এইটো দাগ ইয়াৰ লগত মিলাই দিব। এইটো কৰিলে কেতিয়াও আপোনাৰ চোল্ডাৰটো খহি নপৰে বাৰেপতি। তাৰ পাছতে আহিব বেল্টৰ ফাললৈ। বেল্টৰ ওপৰৰ ফালে প্ৰথমতে 3 ইঞ্চিত এটা দাগ দি দিব। তাৰ পাছতে এইফালেও এটা 3 ইঞ্চিত দাগ দি দিব। এই দুয়োটা দাগকে এনেদৰে মিলাই দিব। মিলাই দিয়াৰ পাছতে ওপৰৰ ফালে অকণমান ওপৰলৈ বেছিকৈ দি, আধা ইঞ্চি মানেই হ'ব আৰু ওপৰৰ ফালে অলপ বেছিকৈ দি এনেদৰে দাগটো মিলাই দিব। এইটো দেখিছে নহয়, বেল্টৰ পাৰ্টটো চবতে যে থাকে অলপ বেছিকৈ। তাৰ পাছতে আহিব কটৰী ফাললৈ। কটৰী আছিলে 34ক 5.5 দিব। আমাৰ কটৰী 34 চাইজৰ কাৰণে 5.5টো পাৰফেক্ট হয়। আৰু প্ৰথমৰ লাইনটোৰ পৰা এই যে প্ৰথমৰ লাইনটোৰ পৰা 2.5ত এটা দাগ দি দিব। তাৰ পাছতে ওপৰৰ ফালে 1 ইঞ্চি ওপৰত এটা এনেকৈ দাগ দি দিব। এই 3টা দাগ এনেদৰে মিলাই ল'ব লাগিব। লাহে লাহেকৈ মিলাব, ডট দি লাহে লাহেকৈ ইটোৰ লগত সিটো মিলাই পেলাই এনেকৈ এটা পাৰফেক্ট কটৰী শ্বেপ দি দিব। তাৰ পাছত তললৈ আনিব আৰু ফিটাডাল এনেদৰে মুকুতাই দিব। নিশ্চয় বুজিব পাৰিছে মই কিদৰে কৰিছোঁ। মুকুতাই এইখনত এটা দাগ দি দিব। এইটো মানে আমাৰ কটৰীটো হাফটো। তাৰ পাছত ইয়াৰ ওপৰৰ পৰা এই যে তলৰ লাইনটোৰ ওপৰৰ পৰা 3 ইঞ্চিত এটা দাগ দিব আৰু ইয়াৰ ফালেও 3 ইঞ্চিত এটা দাগ দিব। তাৰ পাছতে মাজত যিটো দাগ দিছিলোঁ, মাজৰ পৰা 2.5 ইঞ্চিত এটা দাগ দি দিব।
আধা ইঞ্চি কমাই দিব মানে ইফালে 3 ইঞ্চি সিফালে 3 ইঞ্চি এইফালৰ পৰা 3 ইঞ্চি দিছিলোঁ আৰু মাজৰটো 2.5 ইঞ্চি আধা কমাই দিব মাজৰ যিটো হয় তাৰ পাছতে আকৌ সিফালে 3 ইঞ্চিটোলৈ উঠাই দিব এইফালে 3 ইঞ্চি আৰু ইফালে 3 ইঞ্চি মাজত 2.5 ইঞ্চি এইটো হৈ গ'ল আমাৰ বেক পাৰ্টটো ৰেডি ফ্ৰণ্টৰ পাৰ্টটো ৰেডি আমি এই পাৰ্টটো এনেদৰে কাটি ল'লোঁ কাটি লোৱাৰ পাছতে আমি এতিয়া বেক পাৰ্টটো কেনেকৈ কাটিম মই আপোনালোকক দেখাই আছোঁ কাপোৰখন ফোল্ড কৰি ল'লোঁ দুটা ভাজত আছে নিজৰ হাতৰ ফালে জোৰা চাইডটো আছে তাৰ পাছতে কাপোৰখন এনেকৈ পাৰি ল'লোঁ যিখন কাগজখন মই এনেকৈ পাৰি ল'লোঁ আৰু কাগজখনৰ ওপৰে ওপৰে মই ঠিক এটা দাগ দি দিলোঁ দেখিলে নহয় দাগটো মই কেনে দিলোঁ তাৰ পাছতে কাগজখন অকণমান তললৈ আনিলোঁ যাতে মোৰ এই চিনটো খেলি মেলি নহয় সেইটো কাৰণে তাৰপৰা এটা দাগ এনেকৈ দি দিলোঁ এতিয়া এইখন মই কাটি দিম আৰু বেকৰ যিটো নেকৰ যিটো দীঘলটো ইয়াতে জুখি ল'ব পাৰে বা পিছত কাটো বুলি ক'লেও হ'ব পাৰে আছিলে মোৰ 9 ফিটাডাল অকণমান ছিগি গৈছিলে সেইটো কাৰণে জইন কৰি ল'লোঁ ইয়াত নহয় মই এটা আধা ইঞ্চি বেছিকৈ দি পেলাই মই এইটো এটা দাগ এটা দি দিলোঁ আৰু পিঠিফালে মই 2.5 ইঞ্চিত এটা দাগ দি দিলোঁ এইটো 2.5 ইঞ্চিত এটা দাগ দি দিলোঁ আৰু ইয়াত থাকি বেছি বহল কৰিলে যিহেতু ৰছী লগোৱা নহয় সেইটো কাৰণে খহি যোৱা চান্সটো থাকে সেইটো কাৰণে 2.5 দি দিলোঁ আৰু এই দুইটা দাগকে এনেদৰে মিলাই দিলোঁ মিলাই দিয়াৰ পিছত অকণমান ভিতৰৰ ফালে দি আপোনালোকে দাগটো এনেদৰে দিব পাৰে মই দেখাই আছোঁ কেনেকৈ প্ৰথমতে আপোনালোকক দেখাবৰ কাৰণে মই পেন দি এনেকৈ কৰি লৈছোঁ লাহে লাহেকৈ এনেকৈও মিলাই দিব পাৰে নহ'লে এইটো ভিতৰৰ ফালে অকণমান এনেকৈ মই যেনেকৈ দিছোঁ এই দাগটো ভিতৰৰ ফালে অকণমান সোমোৱাই এনেকৈও দি এটা ৰাউণ্ড শ্বেপ ধুনীয়াকৈ দি দিব পাৰে পিঠি ডিজাইনটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে কেনেদৰে বিচাৰে এইটো মই বেক পাৰ্টটো কাটি ল'লোঁ চাওকচোন আৰু টেকিংটো আপোনালোকে ইয়াৰ পৰা এনেকৈ মুকুটাই পেলাইও দিব পাৰে আৰু নহ'লে চিলাওঁতে ইয়াৰ পৰা 4 ইঞ্চি মই চিলাওঁতেও দেখাই দিম ইয়াৰ চিলাই ভিডিঅ'টো পাৰিলে মই লৈ আহিম আৰু 4 ইঞ্চি ওপৰতো এনেকৈ ইয়াৰ পৰা এনেকৈ 4 বা 4.5 ওপৰতো এটা দাগ দি দিব ওপৰলৈ 4 ইঞ্চি দি দিব তাৰ পাছতে এইটো এটা টেকিঙৰ ধুনীয়া দাগ হৈ যায় নহ'লে একেবাৰে শ্বৰ্টকাট মুকুটাই ল'ব তাৰ পাছতে এইটো হৈ যাব আমাৰ ফ্ৰণ্টৰ পাৰ্টটোৰ কাৰণে প্ৰথমতে এইডোখৰ কাটি ল'ব লাগিব এইডোখৰ যিহেতু আমি বেক পাৰ্টৰ কাৰণে কাটিছিলোঁ চাওক মই কিদৰে কাটিলোঁ এতিয়া মই কাগজকেইখন যিদৰে কাটিছিলোঁ তাৰ ওপৰে ওপৰে এটা দাগ দি দিলোঁ এই যিটো পাৰ্ট দেখিছে এই পাৰ্টটো আমাৰ বহাবলগীয়া নহয় সেইটো কাৰণে আৰু এইটো পাৰ্ট এতিয়া এই পাৰ্টটো বহাব লাগিব এই পাৰ্টটো কিদৰে বহাব লাগিব মই দেখাই আছোঁ ওপৰে ওপৰে এটা চিন দি থৈ ল'লোঁ এইটো প্ৰথমতে এই যিটো বেল্টৰ পাৰ্টৰ ফালে আপোনালোকে কাগজখনত থাকি আধা ইঞ্চি বহাব কাগজখন যিমান থাকে তাত থাকি আধা ইঞ্চি বহাব আধা ইঞ্চি বহাই মই দাগ দি থৈছোঁ এইটো নিশ্চয় দেখিলে তাৰ পাছতে আমাক লাগিব এই পাৰ্টটো এনেদৰে বহাব লাগিব প্ৰথমতে এই কাগজখনৰ ওপৰে ওপৰে হুবহু এটা দাগ দি ল'ব তাৰ পাছতে এইটো ছাইডলৈ কাগজখন যিহেতু কিটো ভাজত আছে আপোনালোকে চাই ল'ব অকণমান হেলনীয়া টাইপত আছে নাই এইটো ছাইডলৈ অকণমান বঢ়াই দিব আধা ইঞ্চি নহ'লেও হ'ব 2 বা 3টা পইণ্ট বেছি বঢ়াই এইটো দি দিব যিটো নেকি আমাক চিলাই মাৰ্জিনৰ কাৰণে লাগে তাৰ পাছতে এইফালে যিটো আধা ইঞ্চি হয় আধা ইঞ্চি এটা এনেকৈ বঢ়াই দিব ফিটাডাল এনেকৈ মই যেনেকৈ ৰাখিছোঁ বেকাকৈ ৰাখিব আৰু এনেকৈ এইটো এটা মানে ওপৰলৈ উঠি আছে ওপৰলৈ উঠা শ্বেপটো দি দিব যেনেকৈ আছে তেনেকৈ তাৰ পাছতে এইফাললৈ ল'ব 1 ইঞ্চি একদম পাৰফেক্ট কটৰি আপোনালোকৰ ৰেডি হ'ব চাবচোন 1 ইঞ্চি এইফালে 1 ইঞ্চি এটা ভিতৰত দাগ দি দিব এনেদৰে তাৰ পাছতে এইফাললৈও ল'ব এইফাললৈ কেমেৰাটো ঢুকিয়ে নাপালেগে কিন্তু আহি আছে ৰ'ব এইফাললৈ আপোনালোকে 1 ইঞ্চি এটা দাগ দি দিব আৰু এই যে অকণমান দাগটোৰ লগত 3 পইণ্টৰ যিটো দাগ সেই দাগটোৰ লগত এই দাগটো 1 ইঞ্চি দাগটো এনেদৰে মিলাই দিব তাৰ পাছতে এই যিটো আধা ইঞ্চি আমি দাগ দিছিলোঁ এই দাগটো এই 1 ইঞ্চি দাগটোৰ লগত মিলাই দিব ইফাললৈ গোটেইকেইটা দাগ এনেদৰে মিলাই দিব কেমেৰাটো ঢুকি নাপালে মই আকৌ দেখাই আছোঁ আপোনালোকক দেখিলে নহয় এইফালে 3 পইণ্ট আপোনালোকৰ চিলাই মাৰ্জিনটোৰ কাৰণে আৰু এইফালে 1/2 ইঞ্চি আৰু এইফালে 1 ইঞ্চি এইফালে 1 ইঞ্চি বুজিব নিশ্চয় পাৰিছে তাৰ পাছতে তললৈ ল'ব এনেদৰে আধা ইঞ্চিকৈ 1/2 ইঞ্চি ৰাখিব 1/2 ইঞ্চি দূৰে এটা প্ৰথমতে হাতেদি ডট দি যাব ভুল নকৰিব ইয়াত থাকি বেছি নালাগে কাপোৰ আধা ইঞ্চি ল'ব আধা ইঞ্চিকৈ এনেকৈ দাগটো দি ইফালৰ 1 ইঞ্চিৰ পৰা সিফালৰ 1 ইঞ্চিলৈ দাগটো এনেদৰে মিলাই দিব চাব দাগকেইটা যাতে একে হয় দেখিবলৈ আমি যিখন কাগজৰ শ্বেপটোৰ সৈতে মানে একে হয় দেখিবৰ কাৰণে এনেদৰে মিলাই দিব এইটোৱে হৈ গ'ল আমাৰ কটৰীৰ ওপৰৰ পাৰ্টটো এইটো কিন্তু তলৰ পাৰ্টটো নহয় তাৰ পাছতে এই যে পাৰ্টটো দেখিছে এই পাৰ্টটো আমি এনেদৰে কাটিছিলোঁ এই পাৰ্টটো এতিয়ালৈকে আমি কটা হোৱা নাই এই পাৰ্টটোত আমাক এতিয়া কাটিব লাগিব এই পাৰ্টটোৰ জোখটো আমাৰ সম্পূৰ্ণ চেঞ্জ হ'ব কাগজখন আমাক নালাগে তাৰ কাৰণে আমাক লাগিব এইটো এই পাৰ্টটো এনেদৰে ৰাখি ল'ব ৰখাৰ পাছতে এনেকৈ ফিটাডালেৰে বেকাকৈ পাৰি জুখি যাব কিমান ওলাইছে 8 ওলাইছে 8 হ'ল আমাৰ 34 সাইজৰ কাৰণে পাৰফেক্ট কটৰি আৰু এখন কাপোৰ ল'ব কাপোৰখন দুটা ফল্ডত ৰাখিব ইয়াৰ পৰা এটা লাইন দিব 8 ইঞ্চিত এটা এনেকৈ দাগ টানি নিব
এনেদৰে চাওকচোন এনেদৰে দাগ টানিব আৰু ওপৰৰ ফালেও আৰু এটা আঠতে এটা দাগ টানি ল'ব যাতে আমাৰ লাইনটো চিধা হয় সেইটো কাৰণে তাৰ পাছত আপোনালোকে এই যে আমি পাৰ্টটো লৈছিলোঁ এই পাৰ্টটো আমি কিমান লৈছিলোঁ নিশ্চয় মনত আছে 3 ইঞ্চি লৈছিলোঁ এইফালে 3 ইঞ্চি এইফালে 3 ইঞ্চি লৈছিলোঁ এই 3 ইঞ্চি দাগটো মনত ৰাখি ল'ব যেটো আপুনি দিছিলে সেই দাগটো মনত ৰাখি ল'ব 3 ইঞ্চিটো কিন্তু পাৰফেক্ট হয় তাৰ পাছতে এইফালে 3 ইঞ্চি লগত 1 ইঞ্চি প্লাস কৰি লাগিব 4 ইঞ্চিত এটা দাগ দিব এটো একেবাৰে সকলোকে লাগে এটো এটা মানে সূত্ৰ বুলি ক'ব পাৰি 4 ইঞ্চিৰ ওপৰত এটা দাগ দি দিব যিমান আপুনি লৈছিলে তাৰ লগত 1 ইঞ্চি প্লাস কৰিব লাগে তাৰ পাছতে এইফালেও ল'ব 4 ইঞ্চিত এটা দাগ এটা বক্স ষ্টাইলৰ হৈ যাব এই দুটা লাইনকে এনেকৈ ষ্ট্ৰেট কৰি পেলাই এটা বক্স কৰি দিব যদিহে আপোনালোকৰ ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাৰ পাছতে এইফাললৈ ল'ব হাফ ইঞ্চি এটা এনেকৈ দাগ দি দিব আৰু এইফাললৈ ল'ব হাফ ইঞ্চি এটা এনেকৈ দাগ অকণ অসুবিধা হৈ গৈছিলে কৰোতে সেইটো কাৰণে হাফ ইঞ্চিৰ ওপৰত এটা এনেকৈ দাগ দি দিব দিয়াৰ পাছতে এইফাললৈ ল'ব এইটো সাইডলৈ ল'ব যিকোনো এটা সাইডলৈ ল'লেও হয় এইটো সাইডলৈ ল'ব 1 ইঞ্চি ওপৰত এটা এনেকৈ দাগ দি দিব ওপৰৰ ফালে দুইফালে হাফ ইঞ্চি দাগ ল'ব আৰু যিকোনো এটা সাইডে 1 ইঞ্চি এটা দাগ ল'ব তাৰ পাছতে সেন্টাৰটো বাহি কৰি ল'ব এনেকৈ ফিটাডাল মুকুটাই যিটো পালে এটো এনেকৈ এটা দাগ দি দিব মানে দুটা ভাগ কৰি দিব পাৰ্টটো তাৰ পাছতে এটো এটা লাইন এনেকৈ টানি দিব এইটো কাৰণে কিন্তু আমাৰ কটৰটো মেইন পাৰ্টটো যেটো হয় নেকি ধুনিয়া হয় বহুত দেখিবলৈ ধুনিয়া হয় তাৰ পাছতে এই যে 1 ইঞ্চি যেটো দাগ হয় 1 ইঞ্চি যেটো দাগ এই দাগটো এই চুকলৈ মিলাই দিব ষ্ট্ৰেট লাইন পাৰিব বেকাবেকি কৈ নকৰিব দেখিবলৈ বেয়া লাগিব চিলাওতে হেতু কাৰণে এনেকৈ পাৰি দিব তাৰ পাছতে এইফালে হাফ ইঞ্চি দাগটো ইয়ালৈকে চুকটোলৈকে এনেদৰে চিলাই দিব মানে কাটি দিব লগাই দিব আৰু এইফালৰে যেটো হাফ ইঞ্চি দাগ সেই হাফ ইঞ্চি দাগটো এনেদৰে ইয়াতে লগাই দিব এতিয়া গোটেইকিটা দাগ এনেদৰে লগাই হৈ যোৱাৰ পিছত কাটি দিব এটো হৈ গল আমাৰ কটৰিটোৰ পাৰ্টটো ৰেডি আৰু ইফালে এটা চিন দি ল'ব তেতিয়া চিলাওতে সুবিধা হয় যদি হে ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই কন্টিনিউ ভিডিও লৈ আহিবলৈ আপোনালোকক চেষ্টা কৰিম সম্পূৰ্ণ ধৰণৰ চিলাই ভিডিওখিনি সম্পূৰ্ণ ধৰণৰ কাটিংৰ ভিডিও একেবাৰে শুদ্ধ হিচাপত লৈ আহিম গতিকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া স্লিপ কাটিংটো দেখাম স্লিপ কাটিং কৰিবৰ কাৰণে প্ৰথমতে কাপোৰটো এনেকৈ 4টা ভাজত ৰাখিব মানে দুটা ভাজ কৰিব 4টা যাতে আমাৰ কাপোৰ থাকে এনেদৰে তাৰ পাছতে আপোনাৰ লেন্থটো ল'ব আপোনাক কিমানটো লেন্থ লাগে মোক লাগে 7.5 সেইকাৰণে আধা ইঞ্চি বেছি কৰি দি মই 8 এটা দাগ দি লৈছো মই কাপোৰটো পাৰোতে এনেকৈ পাৰিছো যাতে কাপোৰটো নষ্ট নহয় আৰু এফাললৈ এটা মই এনেকৈ 8.5 এটা দাগ এনেকৈ দি দিলো তাৰ পাছতে মই চাই লৈছো মোহৰিৰ কাৰণে যেটো দাগ মোহৰি আছিল মোৰ 10ৰ লগত 10কে হাফ কৰি দিলো 5 হৈ গল পাছত এটা দাগ দি দিলো আৰু 1.5 ইঞ্চি এটা এক্সট্ৰা আপোনাৰ যেটো মোহৰি থাকে মানে হাতৰ ৰাউন্ডটো লাষ্টৰ এই ৰাউন্ডটো মোহৰি বুলি কোৱা হয় এটো এনেকৈ দি পেলাই মই পাছত দিলো আৰু 1.5 ইঞ্চি এটা এক্সট্ৰা দি দিলো মোহৰিটো লৈ ললো তাৰ পাছতে ওপৰৰ ফালৰ পৰা 3 ইঞ্চি তললৈ এটা দাগ টানিব এইটো কিন্তু পাৰফেক্ট ফিটিং হয় 3 ইঞ্চি তললৈ এটা এনেকৈ দাগ টানি দিব আপোনাৰ কাপোৰটো ব্লাউজৰ হাতটো যিমানেই দীঘল নহওক আপুনি হাত দীঘলেই কৰক বা হাত চুটিয়েই কৰক কিন্তু 3 ইঞ্চি তললৈ এটা দাগ ৰাখিব লাগিব তাৰ পাছতে আমাক লাগিব ব্লাউজৰ যেটো বেক পাৰ্ট এই যে যেটো আমি ব্লাউজৰ বেকটো কাটি ৰাখিছিলো এই পাৰ্টটো আমাক লাগিব ৰখাৰ পাছতে আমি এই ব্লাউজটো কাটোতে আমি 1.5 ইঞ্চি এটা এক্সট্ৰা ৰাখিছিলো নিশ্চয় আপোনালোকৰ সকলোৰে মনত আছে 1.5 ইঞ্চি এক্সট্ৰা আমি চিলাই মাৰ্জিনৰ ফিটিংৰ পৰা এক্সট্ৰা ৰাখিছিলো কাগজখনত দাগটো থাকিলে কাপোৰখনত নবহিলে সেইকাৰণে মই ইয়াতে 1.5 ইঞ্চি এক্সট্ৰা এটা দাগ দি দিলো নিশ্চয় বুজিব পাৰিছে তাৰ পাছত ফিটাডাল এনেকৈ বেকাকৈ পাৰিব বেকাকৈ পাৰি এই যে 1.5 ইঞ্চি দাগটোলৈকে কিমান পালে হিমানটো জুখিব মই পালো 7ত থাকি এটা পইণ্ট বেছি মান পাইছো আৰু ইমানটোই হ'ব ইয়াৰ ওপৰৰ পৰা এনেকৈ লাহেকৈ পাৰি ল'ব যিমান পালে হিমানটো এটা দাগ দি দিব মনত ৰাখিব 7ই পাইছো 7ৰ পৰা দাগটো এনেকৈ ৰাখি ল'ব আৰু 1.5 ইঞ্চি এটা এক্সট্ৰাটো আপোনালোকৰ সকলোৰে মনত ৰাখিব এই দাগটো কিন্তু সবত থাকি ইম্পৰ্টেন্ট দাগ হয় স্লিপ কাটিংৰ কাৰণে তাৰ পাছতে এইটো মই দেখিলে নহয় 7 ইঞ্চত 7ত থাকি 1 পইণ্ট বেছি কৰি মই এটা এনেকৈ দাগ দি দিলো আৰু 1.5 ইঞ্চি এটা এক্সট্ৰা
এইটো যেটো নেকি এক্সট্ৰা কাপোৰ আমাৰ ব্লাউজটোতো আছে সবতে আছে এক্সট্ৰা কাপোৰ হেতু কাৰণে এনেকৈ এক্সট্ৰাটো 1.5 ইঞ্চি এক্সট্ৰা দি দিলোঁ এফালে এইটো হ'ল মহৰি আৰু এইটো এক্সট্ৰা আৰু এফালে হ'ল আমাৰ এইটো যে পাইছিলোঁ ব্লাউজৰ বেক নেকটো জুখোতে ফিটিঙৰ আৰু এইটো 1.5 ইঞ্চি এক্সট্ৰা তাৰ পাছতে এইফাললৈ আপোনালোকৰ কোনো মেজাৰমেণ্ট নাথাকে এনেকৈ মিলাই দিব এই যে ফিটিঙৰ দাগটোৰ লগত দেখিলে নহয় কেনেদৰে মই মিলাই দিলোঁ একেবাৰে সহজ অকণমান ৰাউণ্ড শেপ দিব আৰু ভিতৰৰ ফালে অকণমান হেলনীয়াকৈ এইটো ফ্ৰণ্টৰ আগফালৰে যেটো নেকি কাপোৰ থাকে আগফালৰ কাপোৰটোৰ কাৰণে অকণমান হেলনীয়াকৈ থকা হয় হেতু এনেদৰে বেকাকৈ মিলাই ফিটিঙৰ দাগটোৰ লগত এনেদৰে মিলাই দিব দাগকেইটা এনেদৰে মিলাই দিয়াৰ পিছত কৰিবলগীয়া বিশেষ একোই নাই হাতখনৰ কাটিংটো হৈয়ে গ'ল ধুনীয়াকৈ খালি এটা কথা মন কৰিব লাইনবোৰ যেতিয়া পাৰিব নহয় ষ্ট্ৰেটকৈ পাৰিব খালি বেকা বেকি নকৰিব কাৰণ এইকেইটা লাইনে আমাৰ মেইন কাপোৰটোত কটা হ'ব ইমানেই আছিলে ভিডিঅ'টোত এইটো হ'ল বেক পাৰ্টটো আৰু এইটো হ'ল ফ্ৰণ্টৰ পাৰ্টটো শেষলৈকে চোৱাৰ বাবে থেংক ইউ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব